আপোনালোক সকলোকে নমস্কাৰ জনাই মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি প্ৰথমবাৰৰ বাবে মই মাছ পাতত দিছোঁ, তাকে ভিডিঅ'টো সাঁচি ৰাখোঁ বুলি ভাবিলোঁ। প্ৰথমে আটা পাত দুখিলা কলপাতখিলা লেলাইছোঁ, তাৰ ওপৰত মাছকেইটা দি দিছোঁ। আৰু এটা কথা মই জনাই যাওঁ, মোৰ ভিডিঅ'কেইটাত ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ মৰম দি যাব বুলি মই আশা ৰাখিলোঁ। এয়া নহৰু দিলোঁ, নিমখ দিলোঁ, তেল দিলোঁ, সকলো দিলোঁ, তাৰ পৰা বান্ধি দিলোঁ। বান্ধিছোঁ কিহেৰে দেখিছে নহয়, কলপাতৰ শিৰডাল নোলালে, সেইবাবে ৰছীয়ে বান্ধি দিলোঁ। বন্ধা হৈছেনে নাই কমেণ্টত জনাব। যিহেতু আমাৰ জুই নাই, সেইবাবে কুকাৰতে দিলোঁ। চবফালেকৈ ঘূৰাই পকাই চাইছোঁ হৈছে নাই, সেৱা এটা কৰি লৈছোঁ। প্ৰথমবাৰ বনাইছোঁ নহয়, তাৰপিছত গেছতে কুকাৰটো উঠাই দিলোঁ, তাৰ পৰা ঢাকনা মাৰি দিলোঁ। 1.5 ঘণ্টামানৰ পিছতে মোৰ মাছ পাতত দিয়া হৈ গ'ল, খালি কুকাৰটোৰে অকণ নষ্ট হ'ল। টুকুৰাটো খুলিছোঁ যে ভয়ে ভয়ে খুলিছোঁ, সিজিলে নে নিসিজিলে বা। পিছে সিজিলে, গোন্ধটো যে ইমান ধুনীয়া লাগিছে। মাছ পাতত দিয়া কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।